হাই, আজি ধুনীয়া ঠাই এখনলৈ আহিলোঁ। বাৰীৰ পৰা নামিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিয়ে দিলোঁ। আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আজি স্পেচিয়েল খানা এটা আছে। এয়া মোৰ লগৰ কেইজনীও আহি গ'ল। তেওঁলোকৰ ওচৰলৈ যাওঁ ব'লকচোন। আহিলা? ব'লা 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 ভিতৰলৈ ব'লা। খানা ৰেডি হৈছেনে নাই? আমি সকলো এতিয়া ভিতৰলৈ গৈছোঁ। ভিতৰত এতিয়া ধুনীয়াকৈ অকণমান বহি লওঁগৈ। তাৰপিছত একদম আৰম্ভ কৰিয়ে দিলোঁ আৰু ফটো উঠিবলৈ। এই আপোনালোককো কেইখনমান দেখাওঁ বুলি ভাবিলোঁ আৰু ইয়াত কেইখনমান থৈ পেলাই মানে সাঁচি থৈছোঁ আৰু। এয়া খানা ৰেডি হৈ গ'ল। খোৱাখিনি তুলিবলৈ নহ'লেই ফটোকে দেখাই দিছোঁ আৰু আপোনালোকে সকলোৱে চাই ল'ব আৰু ফটোখিনিকে। খাই বৈ ওলাই আহিলোঁ আৰু এয়া ৰাইজসকল একদম ফটো উঠাত পূৰা বিজি হৈ আছে। স্পেচিয়েল খানাটো হৈছে আমাৰ লগৰ এগৰাকী মানে বাৰ্থডে আছিলে। বাৰ্থডে হৈ গ'ল, এতিয়া আজি মানে খানাটোহে দিছে। এইগৰাকী দেখিছেনে চশমা পিন্ধি আছে যে, ফটো উঠাত বিজি একদম, তেওঁ দিছে আৰু আজি খানাটো। তেওঁলোকে ঘৰলৈ কিবা কিবি লৈ লৈছে আৰু টোপোলাটো মোৰ হাতত দি এয়া দেখিছেনে একদম ফটো উঠাত চব বিজি হৈ আছে। বহুত ভাল লাগিছে আজি আহি। মোৰ গা মানে বহুতেই বেয়া, চৰ্দি লাগি আছে আৰু মানে গা বহুতেই বেয়া আহে। তেওঁলোকে মাতাৰ কাৰণে আজি তথাপিতো আহিলোঁ আৰু। আপোনালোকে মাতটো ধৰিব পাৰিছেই চাগে। এয়া চাওকচোন, ইমান ফূৰ্তি হৈছে আৰু চবৰে এখন এখন উঠি উঠি ফটো। ঠাইখিনি সঁচাকৈ ক'বলগীয়া আৰু মানে ফটো নুঠিলে মানে নোৱাৰোৱে। ঠাইখিনি সকলোৱে হয়তো চিনি পাইছে। দীঘলীয়া আটি ধাবাখনৰ নাম হৈছে মোহিনী। আপোনালোকে সকলোৱে আহি ইয়াতে খাব পাৰিব। বহুত ভাল লাগিলে। লাষ্টত ময়ো ফটো কেইকপিমান তেওঁলোকৰ লগত উঠিলোঁ। ফটো উঠি এয়া শেষ হৈছে আৰু একদম শেষৰ পৰ্ব। এৰিবলৈ মনে যোৱা নাই একদম। এতিয়া বাই 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 চলি থাকিব আৰু চাই থাকক আপোনালোকে। বাই 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 এটা দি দিয়া। বাই 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 বাই। কেইগৰাকীমান সিটো ছাইডে যাব আৰু আমি দুইজনী এইটো ছাইডে যাম। একদম আকৌ লাষ্টতো বাই বাই সিপাৰৰ পৰা ইপাৰ। আমি দুইজনী এতিয়া গৈ থাকিম আৰু। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ সকলোৰে চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।